Welcome back to my YouTube channel again. So আজি মানে ভৈৰৱকুণ্ডত ওলাই দিলোঁ আজিও তো সদায় যাই আছোঁ এইকেইদিন কিন্তু ব্লগ বনোৱা নাই ভাবিছোঁ আজি এটা ব্লগে বনাই দিওঁ মানে তাতে SSB ট্ৰেইনিং দি আছে না যোৱাকালি বহুত মানুহ আছিল আজি যাওঁ আৰু কেনেকুৱা মানুহ হয় দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে হ'ল হয় নেকি ABS টেষ্ট কৰিবচোন মই দে তেনেহ'লে তো মানে অলপ পিছত যাম এজন লগৰে আহিব বোলে এই জগ আহিলে যাম আৰু না তো মানে মোৰ বাইকৰ ABSটো কাম কৰা নাই ইয়াৰ কাৰণে ভাই অলপ দাউৰাই আহিছে মানে গাড়ীটো ৰেষ্ট দি আছে ABSটো কাম হ'ব না নাই এতিয়া ঘূৰি আহিবহি মানে ৰাতিপুৱা তেল দিছিলোঁ মই তেলটো তাতে লাগি গৈছে ABSত ইয়াৰ কাৰণে কাম কৰা নাই আৰু না এতিয়া চাওঁ হৈছে না হোৱা নাই থৈ দিছোঁ हो गया কাম हो गया जी माने भैरवकुण्डত যে তামাম দৌৰিব লাগিব আজি ৰানিং আছে ৰানিং তাই পাৰবি না দৌৰিব কেই কিলোমিটাৰ 5 কিলোমিটাৰ কিমান মিনিট 2 মিনিট মানে 24 মিনিট 24 মিনিটত বাহ পাৰবি না মই নোৱাৰো দেই তো আপোনালোকক দেখাম দৌৰাটো চাই থাকিলে হ'ল কোনে কেনেকুৱা পাৰে আজি দেখাই দি আছোঁ এই পাই গ'ল আহি পালা এতিয়া তিনিজনে যাই আছোঁ মানে ইয়াতে যোৱাটো ভিডিঅ' নবনাওঁ তাতে যাই এতিয়া মটৰ ব্লগ কৰি যাওঁ তাৰপিছতে ভিডিঅ' নবনাওঁ ডাইৰেক্ট তাতে ভৈৰৱকুণ্ড যাই পালে দেখুৱাই আছোঁ So guys, on the way মুঠ ওলাইছি গাড়ীখন এতিয়া অলপ পানী চানী পেলাই লওঁ তাৰপিছত এগেইন জায়গা অলপ ৰখি লওঁ তো এতিয়া হৈ গ'ল আগে আগে ছোৱালী পিছে পিছে আমি লেটছ গো তো এতিয়া যাই আছোঁ বৰষুণ অলপ অলপ দিব ষ্টাৰ্ট কৰিছে এতিয়া মানে বৰষুণ ষ্টাৰ্ট হৈ গৈছে আস্তে আস্তে যাই থাকোঁ নাই আৰু পিছে পিছে যাব মজাই বেলেগ আৰু না কি ক'ম ধুনীয়া ছোৱালী চালে নকবি আৰু গাইজ ভৈৰৱকুণ্ড আহি পাই গ'লোঁ ভালে যাব পাৰে পাহাৰবিলাক Now let's see the view. এটা চক পাইছোঁ চক ভৈৰৱকুণ্ড চক ये कार तो पूरा धुला उजरा रहा है अरे भाई जाने दो हम लोगों को जाने दो आगे आगे क्या नौटंकी है ये
দেখাব পাইছে আপোনালোকে অলপ অলপ মানুহ চাওক মানুহ গাড়ী চাওক গাড়ী ফুল মানে যোৱাকালিতো ইয়াতলৈকে পূৰা ট্ৰেফিক জাম হৈ গৈছিল আজি চাওক আগত ব'ল আগত চাওক চব এছ এছ বি अरे वाह स्कूटी है bah kumalah di pun মানুহ গাইছ মানুহ তো এতিয়া বাইকটো ইয়াতে পাৰ্ক কৰিলোঁ পুৰা মানুহ দেখোন কেলা কেনে আজি কি কৰিব বোলে ৰানিং হ'ব নেকি নাই নহয় ক'ত পাৰিব ট্ৰেইনিং হে গ'ল এতিয়া অলপ ওপৰলৈকে ঘূৰি আহিব ফালে অৰুণাচল যায় ফালে দি যাম মানে অৰুণাচল নাযাওঁ অলপ আগত যাম আৰু নাই ফালে অঁ চাওঁ ক'তলৈকে যাই পাওঁ চাই থাকিলে হ'ল ফালে ভাইহঁত আছে বহুত মানুহ বা তো ইয়াৰ পৰা ওলাই দিওঁ অলপ আগত থাকি যাই আহোঁ চাই থাকোঁ দেখাই আছোঁ ভিউটো অলপমান তো এতিয়া ওপৰত যাই আছোঁ ওপৰত এইটো ৰাস্তা দি অৰুণাচল যাব পাৰে কিন্তু আমি অৰুণাচল নাযাওঁ আৰু না পিছত প্লেন বনাম কেতিয়াবা অলপমান ডাঙৰ হ'ব তেতিয়া অলপ সৰু হৈ আছোঁ না অঁ মানে এইটোকে অলপ এনজয় কৰালোঁ না বেলেগে জোৰা জোৰা গৈছে আমি অঁ কিমান ওপৰত যাম আজি আহি গ'লে অলপমান ওপৰত আৰু ওপৰত যাম আৰু ওপৰত মজা নদী চা নদী ফালে কি ক'ম আৰু না কি ভিউ মজা ভিউ আহি আছে মানে বেছি দূৰ নাযাওঁ অলপ আগলৈকে চাওঁ মানে দুটা পাহাৰৰ মাজত ৰাস্তা ইফালে পাহাৰ মাজত ৰাস্তা কেনে যে মজা লাগিব না আহিব পাৰে আপোনালোকেও रास्ता थोड़ा खराब मिलेगा लेकिन कोई बात नहीं जा सकता है माने আমি তিনিজন আইছি ইফালে গুটি বাই পিছফালে এইটো খোজা পাই না আজি কোনো নাই তিনিজনে তো মানে ইয়াৰ পৰা যাব দিয়া নাই ইয়াতে ৰখাইছে ইয়াৰ
সেইকাৰণে ৰিটাৰ্ণ ইয়ালৈকে যাব নিদিয়ে আৰু ৰখচোন ৰখ ভাইয়ে অহা নাই নেকি আহি গ'ল চল তো যাব নোৱাৰে আৰু ইফালে মানে ছিংগল আমি দুটা আছোঁ না চলো ইয়াতে অলপমান ফটো উঠিলেও দুটামান মানে লোকেশ্যন মজা আছে ফালে চাই লওক তো অলপমান চিনেমেটিক শ্বট দেখাই আছোঁ মানে আহি পাই গ'লোঁ ইয়াতে তাৰপৰা ইয়াৰ পৰা ডাইৰেক্ট ঘৰতে যাম আৰু ঘৰত যোৱাটো ভিডিঅ' নবনাওঁ ইয়াতে আহি পাই গ'লোঁ ইয়াৰ পৰা চিধা ঘৰত যাম আৰু ফটো নাৰাখোঁ যদি